নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ নলেজ নলবাৰীৰ এটি নতুন ভিডিঅ'লৈ। তো গাইজ, আজি মই কেইদিনমান আগতে আপোনালোকক এটা নিউজ দিছিলোঁ যে আমেৰিকাৰ পৰা আমাৰ ভাৰতীয় বায়ু সেনাই যিকেইখন চিনুক হেলিকপ্টাৰ কিনাৰ কথা আছিল তাৰে প্ৰথম বেটছৰ ডেলিভাৰীটো আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চে ৰিচিভ কৰিছে। তো আজি মই অলপ আগতে এটা নিউজ পালোঁ যে আমেৰিকাৰ পৰা আমাৰ ভাৰতীয় বায়ু সেনাই যি 22খন আপাচি গানশ্বিপ হেলিকপ্টাৰ কিনাৰ কথা আছিল তাৰে প্ৰথম হেলিকপ্টাৰখন আজি আমেৰিকাৰ এৰিজনা ৰাজ্যত আমাৰ এয়াৰ চিফ মাৰ্শ্বেল A.S. বুটলা ডাঙৰীয়াই ৰিচিভ কৰিছে, তেখেতক হেণ্ড অভাৰ কৰা হৈছে। তো আচলতে এই কণ্ট্ৰেক্টটো কি আছিল, 22খন হেলিকপ্টাৰটোৰ কণ্ট্ৰেক্টটোৰ বিষয়ে আপোনালোকক মই অলপ কৈ দিওঁ। তো 2015 চনত আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু আমেৰিকাৰ বয়িং কোম্পানী লগতে US গভৰ্ণমেণ্ট আমেৰিকাৰ গভৰ্ণমেণ্টৰ মাজত এটা কণ্ট্ৰেক্ট হৈছিল যে আমেৰিকাৰ পৰা আমাৰ ভাৰতীয় বায়ু সেনাই 22খন আপাচি গানশ্বিপ হেলিকপ্টাৰ কিনিব। তো কোৱা হৈছে যে এই 22খন হেলিকপ্টাৰৰ যিটো প্ৰথম বেটছৰ ডেলিভাৰী আছে এই বছৰৰ জুলাই মাহলৈকে কমপ্লিট কৰা হ'ব, আৰু কি জানে তাৰে প্ৰথম হেলিকপ্টাৰখন আজি হেণ্ড অভাৰ কৰা হৈছে। চ' ক'ব গ'লে এইটো আমাৰ আচলতে ভাৰতৰ কাৰণে ভাল খবৰ এইটো। আৰু আপোনালোকে ভাৰতবাসী আৰু গোটেই ইণ্ডিয়ান এয়াৰ আৰ্মি তথা আমাৰ ভাৰতবাসীৰ কাৰণে ভাল খবৰ যে ইমান ভাল হেলিকপ্টাৰ এখন আমাৰ ইণ্ডিয়ান আৰ্মি পাব। তো মই যদি কওঁ আপোনালোকে সুধে বোলে গানশ্বিপ কি বস্তু, আপাচি বাইকৰ কথা বহুতে জানে, আপাচি গানশ্বিপৰ কথা নাজানিব পাৰে দিয়কচোন বহুতে। তো আচলতে গানশ্বিপ ধৰক কেনেহান ফাইটাৰ প্লেন যেনেকৈ থাকে এখন ফাইটাৰ হেলিকপ্টাৰ বুলি ক'ব পাৰে সহজ ভাষাত। বহুত মিছাইল বন্দুক চন্দুক বহুত থাকে, ভাল এয়াৰ ছাপৰ্টৰ কাৰণে ব্যৱহাৰ কৰা হয়। আগতে নিউজটো আহিছে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আজি নিউজটো এইখিনিয়ে আছিল। আৰু গাইজ, আপোনালোকে কিজানি ভাবিছে বোলে মোৰ ভিডিঅ' বহুত দিন মাজতে দিয়া নাই। আচলতে মোৰ এক্সাম চলি আছে যাৰ কাৰণে মই ভিডিঅ'বোৰ দিব পৰা নাই। এক্সাম ফিনিছ হোৱাৰ পিছতে মই আৰু ভিডিঅ'বোৰ দিবলৈ ষ্টাৰ্ট কৰিম। চ' আজি বিশেষ একো নাই, নিউজটো এইটোৱে আছিল যে যি আপাচি হেলিকপ্টাৰ আছে 22খন তাৰে প্ৰথম হেলিকপ্টাৰখন আজি আমাৰ ইণ্ডিয়াৰ বায়ু সেনাক আমেৰিকাই হেণ্ড অভাৰ কৰিছে আমেৰিকাৰ এৰিজনা ৰাজ্যত। তো নিউজ এইটোৱে আছিল। আশা কৰোঁ আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে শ্বেয়াৰ কৰি দিব, আৰু বাকী লাইক কমেণ্ট কৰি দিব, জানেই বিশেষ আৰু কি আৰু সেইখিনি আৰু। তে নেক্সট ভিডিঅ'ত লগ পাম সোনকালে। ধন্যবাদ।